অ বাবু খুৰা আপুনি ইয়াত যে বাবু পঢ়া পাতি কৰি আছ না নাই আছো বাৰু তোমাৰ দেউতাক মাতাচোন দুইটাতো ঘৰত নাই কিন্তু তোমাৰ দেউতাই দেখোন ফোনত মোক ঘৰত থকা বুলি কৈছে কিয় বা কৈছে ঘৰত দেখোন আজি নাই হয় নেকি মই যাওঁ দে তা এই দেখোন মই ঘৰত থকা বুলিয়ে কৈছে একবাৰ ফোন কৰি চাওঁ ৰখা হেল্ল' মই দেখোন তোমাৰ ঘৰত গৈছিলোঁ তুমি দেখোন ঘৰতে নাই মই ঘৰত আছো তুমি কিয় অহা নাই তোমাৰ দেখোন বাবুয়ে কৈছে তুমি বোলে ঘৰতে নাই মই আছো তুমি সোনকালে আহা যাই আছো দিয়া বাবুই বা ইমান কিয় বা মিছা কথা কৈছে সি দেখোন ঘৰতে থকা বুলি ক'লাক মই বজাৰো কৰি আহিম আৰু সিয়াৰ খবৰো লৈ আহিম ৰখা বাবু মোৰ আগত কিয় মিছা কথা কৈছ ন ইমান মোক ভুল নুবুজিবা মই এনে কোৱা নাই এই লকডাউনৰ সময়ত তুমি ঘৰ বাৰী আহি ফুৰি আহি আমাৰ ঘৰত সোমাইছা কিজানি তোমাৰ গাতে কৰোণা আছে আৰে তুমি কি কোৱা হে মই সঁচা কৈছো মই সৰু হ'ব পাৰোঁ তুমি কৰোণাৰ লগত যুদ্ধ দিবা নে নিদিয়া মই কেনেকৈ দিম এতিয়াতো ডক্তৰহে দিব ডক্তৰে নহয় আমিহে দিব লাগিব যুদ্ধ আমি কেনেকৈ দিম মোৰ মোবাইল আৰু টিভিত চাই দিব নহয় যোনে ঘৰত থাকে শুনে কৰোণাৰ লগত যুঁজ দিয়ে হয়তো বাবু এই খুৰা আহিছে নেকি দেউতা আহিছে হয় নেকি ৰ আৰে তই কিয় বাহিৰত থিয় দি আছ ভিতৰলৈ আহ মই নাযাওঁ দিয়া কিয় তোমাৰ বাবুই মোক বহুত শিকাইছে আৰু মই আজিৰ পৰা ঘৰৰ ভিতৰৰ পৰা মই কতো নলাওঁ মই যাওঁ দিয়া আৰু শুনক মই আপোনালোকক কৈছোঁ আপোনালোকেও ঘৰৰ বাহিৰৰ পৰা ক'লৈকো নোলাব যদি কিবা জৰুৰী কাম থাকে তেনেহ'লে ওলাব হেণ্ড চেনিটাইজাৰ ইউজ কৰক ডেটল ইউজ কৰক ষ্টে হোম ছেফ হোম জয় অসম